তো নমস্কাৰ গুড এমচি আকৌ আজি আহিলো আমাৰ এনেকুৱা এগৰাকী এক্টিভ লেডিৰ ওচৰলৈ আৰু বাইদেউৰ লগত আজি এটা প্ৰডাক্টৰ ডিছকাশ্যন কৰিব বিচাৰিছোঁ। এই কাৰণে ডিছকাশ্যন কৰিব বিচাৰিছোঁ যে বাইদেউৰ এই প্ৰডাক্টটোৰ ওপৰত খুব এক্সপিৰিয়েঞ্চ আছে আৰু লগত তেওঁ ফিল্ডত এক্সপিৰিয়েঞ্চ আছে। কেনেকুৱা ধৰণৰ অভিজ্ঞতা তেওঁ ভাগৰ এই প্ৰডাক্টটো চেলিং কৰি ৰিটেইলিং কৰি সেই বিষয়ে মই বাইদেউৰ লগত পাতিম। প্ৰথমে বাইদেউ নমস্কাৰ আপোনাক। নমস্কাৰ। আজি মোক অকণমান আপুনি সময় দিলে খুব ধুনীয়াকৈ আপুনি এড্ৰেছটো আমাৰ এছ'চিয়েটসকলক জনাই দিয়ক। ঠিক আছে। নমস্কাৰ, মোৰ নাম বিজয়া হাতিবৰুৱা, মোৰ ঘৰ লাকুৱা, চাৰিমুঠীয়া গোহাঁইগাঁও হয়। মই IMCৰ লগত জড়িত হৈ আছোঁ। IMC প্ৰডাক্ট নিজে ব্যৱহাৰ কৰিছোঁ, আনকো ব্যৱহাৰ কৰাইছোঁ। কিন্তু এইটো হয় Agroboster। এইটো যিহেতু ভিটামিন হয়, এইটো খেতিৰ লগত জড়িত। আমি প্ৰডাক্টটো দাঙি দিয়ক অকণমান, এইটো Agroboster। আমি এই ভিটামিনটো আমি প্ৰথম জাতিলাও খেতিত মাৰিছিলোঁ। জাতিলাও খেতিত মাৰি মানে জাতিলাও আমাৰ কলি হয় আৰু মানে ৰ'বলৈ মন নকৰে, গেলি যায়। তাৰপিছত মই আমাৰ হাজবেণ্ডক ক'লো যে এই প্ৰডাক্টটো মাৰি চাওকচোন, আমি নিজে ব্যৱহাৰ কৰি আনক ক'বলৈ ভাল হ'ব, মাৰি চাওকচোন কি ফলাফল ওলায়, এনেকৈ ক'লো। তাৰপিছত কি হ'ল, আমাৰ এওঁ মাৰিলে, মানে স্প্ৰে কৰিলে। স্প্ৰে কৰা কিছুদিনৰ পিছত দেখিলোঁ গাঁঠিয়ে মানে ইমানেই লাগিছে জাতিলাও, ভাবিব নোৱাৰি। আৰু জাতিলাও কোনো গেলা বা কিবা এটা মানে বেয়া হৈ যোৱা নাই। তাৰপিছত আকৌ তিতা কেৰেলা আছিলে, তিতা কেৰেলাত মাৰিছো। এতিয়াও তিতা কেৰেলা মানুহে ধৰি লওক নিছে। আজিয়ে মই প্ৰায় 1 কেজি মান ছিঙিছো, এগৰাকী দি পঠিয়াইছো, নিজে ঘৰত খাইছো। এনেকে ধৰি লওক বহাগ মাহলে আমাৰ তিতা কেৰেলা ধুনীয়া হৈ যাব বিক্ৰী কৰিবলৈ। আৰু ৰঙালাও আছে, ৰঙালাওবোৰ লাগিছে। ধৰি লওক ৰঙালাও লগত মাৰিছে, ব্যৱহাৰ কৰিছো এইটো। আৰু যোৱা বছৰ যিহেতু মই বাগানৰ পাতৰ লগত মানে বহুত এছ'চিয়েটক মই দিছো। এইটো এই প্ৰডাক্টটো মাৰিলে বাগানত মানে কি হয়, পোক চোকবোৰ অলপ কমটি হয়। লগতে পাতটো মানে কলিটো মাৰিলে পাতটো মানে দেখিবলৈ সৌন্দৰ্যটো বেছি ধুনীয়া হয়, কালাৰটো ভাল হয় মানে। আৰু কি হয়, কালাৰটোৰ লগতে ইয়াৰ ৱেটটো বেছি হয়, পাতৰ ৱেটটো বেছি হয়। যদি বহুত ৰ'দ দিয়ে, ৰ'দত আনি পিনে ছিঙি থলে যেতিয়া মানে পাতটো ঝৰ পৰি যোৱা নিচিনা হয়, মানে ইয়াক দিবৰ কাৰণে তাৰ নিয়া অলপ দেৰি আগত যদি ইয়াৰ স্প্ৰে কৰি দিয়ে নহয়, স্প্ৰে কৰি দিলে একদম ছিঙি অনা নিচিনা কালাৰটো হৈ যায়। আৰু ৱেটটো ইয়াৰ বহুত বেছি মানে হেৰি হয়, বাঢ়ি যায়। হয়, তাকে এই প্ৰডাক্টটো মানে সকলোৱে মাৰিব বুলি হেৰি কৰিছো। আৰু যোৱা বছৰ যিবিলাকে মাৰিছেতো সেইবিলাকে এতিয়া সময়ত মোক কৈয়ে আছে যে প্ৰডাক্ট সৰহকে লাগিব, এবাৰ নাই বুলি ক'লে নহ'ব, এনেকে কৈ আছে। আৰু বাকী সকলেও ধৰি লওক এই প্ৰডাক্টটো খেতিৰ লগত জড়িত আটাই এই ভিটামিনটো মানে মাৰিব বুলি মই আশা কৰিছো, যিহেতু ইয়াৰ ফলাফল গুণাগুণ বহুত বেছি। চক খুব ধুনীয়া এটা প্ৰডাক্ট হয়, খুব ধুনীয়া ৰিজাল্ট। এগৰাকী লেডিয়ে এই প্ৰডাক্টটোৰ ওপৰত ইমানেই ধুনীয়াকৈ বাইদেউ মানে বিজনেছ কৰি আছে। বাইদেউ খুব এক্টিভ লেডি হয়, খুব মানে ফিল্ডত এই প্ৰডাক্টটোৰ ওপৰত বহুত ধুনীয়া কাম কৰি আছে। সেইকাৰণে মই ভাবিলোঁ কি বাইদেউৰ লগত আমি অকণমান বোলো বনাওঁ ভিডিঅ'টো। আৰু বাইদেউৰ নিজৰ ঘৰতে একচুৱেলি মানে ব্যৱহাৰ কৰে। আৰু এটা কথা ঠিক, নিজে যেতিয়ালৈকে আপোনালোকে প্ৰডাক্ট ব্যৱহাৰ নকৰে কেতিয়াও আপোনালোকে আনক ক'ব নোৱাৰে ন বাইদেউ, সেইটোতো 100% চিয়'ৰ। প্ৰথমে নিজে ব্যৱহাৰ কৰিব লাগিব, ৰাইট। প্ৰথমে নিজে ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহে আপুনি আনক দিব পাৰিব। বাইদেউ আশা ৰাখিছোঁ আপুনি আপোনাৰ কৰ্ম আপুনি কৰি আগবাঢ়ি যাওক, আৰু আপোনাৰ যি সপোন IMCত সেই সপোন যাতে খুব সোনকালে ফিল আপ হয়। আৰু এতিয়াতো আপোনাৰ ছিজন আহি আছে, প্ৰডাক্টটো আপুনি খুব ধুনীয়া ব্যৱসায় এটা কৰিব বুলি ভাবিছোঁ। তো বেছি নকওঁ, আপোনালোকেও ব্যৱহাৰ কৰিব। ইয়াকে কৈ আমাৰ সামৰণি মাৰিছে অনুষ্ঠানটো। থেংক ইউ বাইদেউ, ধন্যবাদ। গুড এমচি।